গাইজ গুড মৰ্ণিং। এতিয়া টোপনিৰ পৰা উঠিলোঁ। এতিয়াৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ, আপোনালোক চাই থাকক। তো গাইজ চাওক, এইফালে চাহ বহাই দিছোঁ আৰু এইফালে কালি দালি গৰম কৰি আছোঁ। এইফালে ফাতেমা আমাৰ গেম খেলি আছে। চাহ 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 এইফালে গেম খেলি আছে। টোপনিৰ পৰা উঠি মোবাইল। ঘৰৰ পৰা আলহী আহিব, আমাৰ ঘৰৰ পৰা ঈদৰ দাৱাত লৈ আহিব। মাছুম মোৰ সৰু ভাইটি আবাৰ বেমাৰ হৈ আছে যে সেইকাৰণে অহা নাই। মোৰ সৰু ভাইটি আহিব। হেল্ল' গাইজ, মোৰ ভাইটি আহি গ'ল, ইয়া হৈ আছে। তো গাইজ চাওক, আমাৰ ঘৰৰ পৰা কি কি আনিছে। আমাৰ গছৰ নেমু, ইয়া আম আনিছে। আমাৰ গছৰ নতুন গছৰ আম। ইয়া পাপৰ, চাবোন, পিঠা, ইয়া জমাই আছে, কিচমিচ আৰু আমাক দিবলৈ কাপোৰ চাপোৰ অনা নাই, আবাৰ টকা দি দিছে। কাপোৰ দিলে পচন্দ নহয় যে সেইকাৰণে টকাই দিছে। এতিয়া ভাত খালে, এতিয়া হৈছে, অলপ পিছত যাবগৈ। নাথাকে, কৈছিলোঁ থাকিবলৈ, নাই কালি কলেজত ফাংচন আছে, চাব যাম। মামা ভাগিন শুই আছে কেনেকে, চাক 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 শুই আছে। কাকিমা ঈদৰ কাম কৰি আছে। শুনিছে শুনিছে মোক কেনেকে গালি দি আছে, গালি পাৰি আছে, শুনিছে আপোনালোক? চাওক কিমান কাম কৰি আছে মাষ্টৰনী বেদি। তো গাইজ এতিয়া গা ধুই আহিছোঁ ৰুমত। এতিয়া ভাত খাম, অলপ ৰেষ্ট কৰিম, আপোনালোক চাই থাকক।